পানীৰ মাজত মই এবাৰ আহিলোঁ, দুপৰীয়াতে ওলাই গৈছোঁ, ফুৰি আহিলোঁ আৰু এই পানীৰ সাহস কৰিব নোৱাৰি এতিয়া ঘৰমুৱা হৈছোঁ। এই 5:30-6টা বজাত ঘৰ আহিবলগীয়া পৰিস্থিতি হৈছে, সকলো কাম বন বন্ধ কৰি। এনেকুৱা পৰিস্থিতি হৈ আছে। পূব সৰুমতৰীয়া দিছপুৰৰ এলেকা অৰ্থাৎ ৰাজধানী নগৰ দিছপুৰ, তাৰে এখন বিশেষ এটা কলনী পূব সৰুমতৰীয়া। এই পূব সৰুমতৰীয়া নহয়, ডাঙৰ সাগৰত পৰিণত হৈ গৈছে পূব সৰুমতৰীয়া। চাওক আপোনালোকে আহিছে, দেখিছে একদম পূৰা একদম কঁকাললৈকে পানী উঠিছে। এনেকুৱা পানী উঠিছে যেন পূব সৰুমতৰীয়া নহয়, ডাঙৰ এখন বিশাল সাগৰ। মই লাহে লাহে সোমাই আছোঁ, মই বাইকো বেলেগত থৈ আহিব লগা হৈছে। এনেকুৱা পৰিস্থিতিৰ সন্মুখীন হৈছে মতৰীয়া। প্ৰতিটো গলিয়ে গলিয়ে পানী, গলিয়ে গলিয়ে পানী, বাইলেন চাৰো চাইড পানী, পানীৰ শেষ নাই। তাৰমানে খোৱা পানীৰ অভাৱ, কিন্তু লেতেৰা পানীৰ পূৰা এভেইলেবল। চাই লওঁ পানী, চাই লওক বাইলেন চাওঁ। মই এবাৰ নামি দেখাই দিছোঁ কিমান পানী, কিমান পানী। এইটো তাৰমানে অলপ চৰকাৰৰ অলপমান হেৰি হওক। এই চাওক পানীৰে ভৰপূৰ। পূব সৰুমতৰীয়া এখন বিশাল সাগৰত পৰিণত হৈছে যোৱা 4 দিনৰ পৰা। চাওক এইটোৱে এমাহ 2 মাহলৈ এই অৱস্থা ধাৰাবাহিকভাৱে চলি থাকিব। চাওক পানী কেনেকুৱা অৱস্থা হৈছে। এতিয়া SDRF NDRFৰ দৰকাৰ হৈ গৈছে। অনিল নগৰৰ সদৃশ হয়তো গম পোৱা নাই, ইয়াৰ জৰিয়তে চৰকাৰে অলপ অৱগত হওক। চাওক কেনেকুৱা অৱস্থা। এই ৰাস্তাটো এনেকৈ থাকিলে শিশু পৰা আদি কৰি সকলোৰে একদম মৰণ ফান্দৰ নিচিনা পৰিণত হৈ আছে। চাই লওক, চাই লওক পৰিস্থিতি, চাই লওক। আৰু আছে গলিয়ে গলিয়ে দেখাই আছোঁ, প্ৰতিটো গলিয়ে পানী। এইবিলাক চাওঁ পানী, এইটো এটা গলি পানী, এই গলি পানী, পানী। এইটো মোৰ কেম্পাছ, ইয়াৰে ভিতৰতো পানীয়ে পানী। আৰু এইখিনি কথা নকওঁ আৰু পানী। চাই লওঁ এই পূব সৰুমতৰীয়া যিটো এখন দিছপুৰৰ অন্তৰ্গত, এইটোতো সম্পূৰ্ণ এটা হেৰিৰ নিচিনা হৈ গৈছে, গৰাৰ নিচিনা হৈ গৈছে। চাওক গাড়ী আহি আছে, গাড়ী আহি আছে, একদম একদম পানীৰে ভৰপূৰ। এতিয়া বৰ্তমান আৰু এই আৰম্ভ হৈছে আৰু ডাঙৰ ডাঙৰ বৰষুণৰ টোপালবোৰ দেখিছে, কিমান একদম ডাঙৰ ডাঙৰ বৰষুণৰ টোপাল পৰি আছে, সম্পূৰ্ণ বুঢ়াই দিব এতিয়া। গতিকে এনেদৰে যদি এই যিটো ধাৰাবাহিকতা চলি থাকে তেতিয়াহ'লে পৰিস্থিতি কি হ'ব নিজেই ভাবক। তো মই অলপ জুম কৰি দেখাই দিছোঁ যে কেনেকুৱা এটা ভয়ানক পৰিস্থিতিৰ দিশে গৈ আছে। গতিকে বতৰ বিজ্ঞানে দিয়া সতৰ্কবাণীটো আমি সকলোৱে মানি চলাটো উচিত।